So, hello guys and welcome back to my YouTube channel. আৰু আজি এটা মৰম লগা আৰু এটা কনমানি টপিক লৈ আহিছো আপোনালোকৰ মাজলৈ। আপোনালোকে নিশ্চয় গমে পায় এই টিভি চালে আপোনালোকে কিতেবা যে টিভি চালে যে কেইটামান যে নাম্বাৰ দেখায় কিবা 5 6 4 7 এনেকুৱা যে নাম্বাৰ দেখায় সেই নাম্বাৰটো মানে কি হয় তাৰে ওপৰত মানে আজি আপোনালোকক এটা ডিটেইলছ দিম। তো বলক আমি এটা ভিডিওটো আৰম্ভ কৰোঁ। মানে চাওক বহুতে এই কথাটো জানে আৰু বহুতে এই কথাটো নাজানে যে টিভিত এনেকুৱা নাম্বাৰ কিয় দেখুওৱা হয় বা এইবিলাক নাম্বাৰ কিয় দেখায়। বহুতে জানে সেই কথাটো আৰু বহুতে নাজানে। চক মানে কি হ'ল কালি মই ষ্টাৰ প্লাছত যে মহাভাৰত দি আছে মই মহাভাৰত চাই আছিলোঁ। নাম্বাৰ আৰু মই সেই কথাটো বহুত আগৰ পৰাই জানো এই নাম্বাৰবিলাক কিয় দেখায়। চ' ভাবিলোঁ কি আপোনালোকৰ লগতো সেই মই ডিটেইলছটো শ্বেয়াৰ কৰোঁ। চ' সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোকে এই নাম্বাৰটো এটা এটা এনেকুৱা নাম্বাৰ হয় মানে সেই নাম্বাৰটো আপোনাৰ টিভিটো য'ত আছে মানে আপুনি ছেট টপ বক্সটো আপোনাৰ আছে চবৰে নিশ্চয় সেই ছেট টপ বক্সটো কাৰ নামত আছে কোনখিনি জাগাত আছে মানে আমি সাধাৰণ ভাষাত ক'ব গ'লে আমাৰ লোকেশ্যন ট্ৰেক কৰিব পাৰে। মানে মোবাইলত যেনেকৈ IMEI এটা নাম্বাৰ থাকে যোনটো আপোনাৰ লোকেশ্যনটো ট্ৰেক কৰিব পাৰে সেই নাম্বাৰটো মানে আপোনাৰ লোকেশ্যনটো ট্ৰেক কৰিব পাৰে মানে ধৰক ছেট টপ বক্সটো ক'ত আছে ক'ত নাই আপোনাৰ চবখিনি কৈ দিব। চ' মানে এতিয়া কথাটো হৈছে কি সেই নাম্বাৰটো আছে থৈ দিয়ক। নাম্বাৰটো টিভিত কিয় দেখাব লাগে আমাৰ ডিষ্টাৰ্ব হয় না। আমি কেতিয়াবা ধৰক কিবা চিন দেখাই আছে মাজত আহি গ'ল নাম্বাৰটো আমাৰ খং উঠে। চ' সেইকাৰণে এই নাম্বাৰটো কিয় দেখায় এতিয়া মই কথাটো কওঁ। এতিয়া ধৰক এটা মহাভাৰতৰ এপিছ'ড চলি আছে বা ধৰক IPL এখন চলি আছে লাইভ চলি আছে আপোনাৰ ধৰক ইউটিউবত বা ফেচবুকত ক'তো দিয়া নাই। এটা যদি কোনোবা এটা মানুহে টিভিৰ পৰা স্ক্ৰীন ৰেকৰ্ডিং কৰি নহ'লে ধৰক ডাইৰেক্ট আপোনাৰ মোবাইলৰ কেমেৰা দি ৰেকৰ্ড কৰি ইউটিউবত লাইভ ষ্ট্ৰীম বা ফেচবুকত ধৰক লাইভ কৰি আছে। যদি এনেকুৱা টিভিৰ ব্ৰডকাষ্ট চেনেলবিলাকে বা অৰ্থাৎ কোম্পানীবিলাকে যদি গম পায় যে এনেকুৱা ধৰক দেখা পায় ধৰক ইউটিউবত বা ফেচবুকত যে এইটো নাম্বাৰটো আহিছে টিভিত মানে সিহঁতৰ কেমেৰাত আহিছে তেতিয়া গম পাই যাব যে এইটো ডাইৰেক্ট টিভিৰ পৰাই ৰেকৰ্ডিং কৰিছে। সেনেকুৱা মানে সেই নাম্বাৰটো সেইকাৰণে দিয়া হয় যদি আপুনি সেইটো মানে পাইৰেচিবিলাক বচোৱাৰ কাৰণে এইটো নাম্বাৰটো দিছে আৰু মানে মেইন কথাটো সেইটোৱে হয়। পাইৰেচিবিলাক বচোৱাৰ কাৰণে এই নাম্বাৰটো আপোনাক দিছে যাতে এই নাম্বাৰটো দিলে গম পায় যাতে এইটো টিভিৰ পৰা ৰেকৰ্ডিং কৰিছে বা ধৰক আপোনাৰ মোবাইলটো লৈ ডাইৰেক্ট কেমেৰা দি ৰেকৰ্ডিং কৰি থৈছে। তো সেইকাৰণে মানে এই নাম্বাৰটো একচুৱেলি আছে আৰু এই নাম্বাৰটো যদি আপোনাৰ মোবাইলত দেখা পায় তেতিয়াহ'লে গম পাই যাব অট'মেটিক যে এই মানুহটো ক'ৰ হয় বা টিভিটো ক'ত আছে বা ছেট টপ বক্সটো কোনখিনি জাগাত আছে আপোনাৰ চবখিনি গম পাই যাব। আৰু তেতিয়া হয়তো আপোনাৰ কেছ হ'ব পাৰে বা কিবা লিগেল একশ্যন ল'ব পাৰে আৰু আপোনালোকক মই এটা কথা কৈ দিওঁ এই যোনটো নাম্বাৰ আপোনাৰ টিভিত যোনটো দেখাব মানে যোনটো নাম্বাৰ মই আপোনাক দেখালোৱে সেইটো মানে সকলোতে একে নহয়। ধৰক আপোনাৰ তাত বেলেগ দেখাইছে আৰু আপোনাৰ ফ্ৰেণ্ডৰ তাত বেলেগ দেখাইছে কাৰণ আমাৰ টিভিটো আছে এটা আমাৰ ছেট টপ বক্সটো আছে এটা বেলেগ জেগাত আৰু সিহঁতৰটো আছে এটা বেলেগ জেগাত। চ' গতিকে মানে বেলেগৰ কাৰণে বেলেগ হ'ব। আপোনাৰ তাত যি দেখাব আপোনাৰ ফ্ৰেণ্ডৰ তাত নেদেখায় আৰু আপোনাৰ ফ্ৰেণ্ডৰ তাত যি দেখাব সেইটো আপোনাৰ তাত নেদেখায়। চ' সেইকাৰণে মানে মই বেচিকেলি ভিডিঅ'টো বনালোঁ আৰু বহুতেই এই কথাটো জানে আৰু বহুতেই কথাটো নাজানে। আৰু আপোনালোকে যদি মহাভাৰত চাই আছে ষ্টাৰ প্লাছত মোক কমেণ্ট কৰি ক'ব। আৰু টিভিত চাই যিটো মজা না ক'তো নাপায় আৰু টিভি ইজ দ্য বেষ্ট। চ' যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি Priyanuj নামৰ চিম্পলটোত। চ' আজি সামৰিছোঁ। নমস্কাৰ, জয় অসম।